কেইটামান বান্দৰ গছৰ ওপৰত আছে সেইটো কথা কৈছে আমাৰ যে কাপোৰহে পিন্ধিলোঁ বান্দৰৰ পৰা মানে মানুহ হোৱা বেছি দিন হোৱা নাই যে এই নেজডাল লাগি আছে তাতে বোকা ডেন্স বেয়া নহয় বাৰু এইটো এটা থেৰাপি আছে মাত থেৰাপি হেই গাইজ আশা কৰোঁ তোমাৰ সকলো ভালে আছা চ' যোৱা কেইদিনমান ধৰি মই এনেকুৱা লাগি আছে পৃথিৱীত যদি আকৌ তৃতীয় বিশ্বযুদ্ধ হ'বলগীয়া হয় সেয়া হ'ব একমাত্ৰ আমাৰ জুবিন আৰু পাপন ফেনবোৰৰ বাবেহে বিশেষকৈ আজি কেইদিনমান আগতে জুবিন গাৰ্গে চাউথ চিনেমা নাচাবলৈ কোৱাৰ পিছৰ পৰা যেন ছ'চিয়েল মিডিয়াত এক ফেনবোৰৰ মাজত কণ্ট্ৰভাৰ্চিৰে সৃষ্টি হৈছে য'ত একাংশই জুবিন গাৰ্গে বগাত নাচিম বুলি কোৱা মন্তব্যটোৰ ওপৰত এনেদৰে কয় যে ষ্টেণ্ডাৰ্ড নথকা মানুহবোৰেহে হেনো এনেকুৱা মন্তব্য দিয়ে আৰু আনফালে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপনৰ ফেনবোৰে এই ষ্টেটমেণ্টটো যেন বেছিকৈ প্ৰচাৰ কৰি আছে আৰু ইফালে যিসকল একেবাৰে মানে আমাৰ জুবিন দাৰ ডাই হাৰ্ট ফেন তেওঁলোকে এটা ক্লিপ ভাইৰেল কৰি আছে য'ত পাপনে গছত উঠি বিহু চোৱাৰ বাবে তেখেতৰ অনুৰাগীসকলক বান্দৰ বুলি কৈছে মানে এফালে বোকা ডেন্স আৰু আনফালে বান্দৰ এই দুটা ক্লিপ পাৰে মানে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু দুজন কণ্ঠশিল্পীলে অনুৰাগীসকলে ইজনে আনজনক ট্ৰল কৰাত একেবাৰে ব্যস্ত পাৰিলে ওচৰত পালেতো দুই ঘোচা মাৰিয়ে দিব কিন্তু এনেকুৱা সমালোচনা প্ৰয়োজনীয় নে জুবিন গাৰ্গৰ লগত পাপনক তুলনা কৰা বা তাৰ ওলোটাটো হয় ঠিক আছে আমি মানি ল'ব পাৰোঁ যে জুবিন গাৰ্গে কেতিয়াবা বিতৰ্কিত মন্তব্য কিছুমান দি কিনে বিতৰ্কত সোমাই পৰে কিন্তু তাৰ মানে এইটো নহয় যে মানুহে তেওঁক যি ইচ্ছা তাকেই ক'ব আৰু কিছুমানেতো মিছন চাইনাৰ মানে কিছুমান ক্লিপ ওলাইছে অনলাইন ছ'চিয়েল মিডিয়াত আৰু এতিয়া চিনেমাখনৰ খুঁটিবোৰ ওলাব ধৰিছে কিন্তু তাৰে সৰহসংখ্যকে হয়তো চিনেমা হলত গৈ কিনে মিছন চাইনাৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মাৰি আহিছে আজি দিন বেয়া কাৰণে জুবিনক ট্ৰল কৰাত ব্যস্ত আৰু আনফালে একাংশই পাপনৰ মন্তব্যবোৰক লৈ সমালোচনা কৰিছে আৰু লগতে কৈছে যে তেখেতৰ গানবোৰত হেনো ফাংচনত ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ৰাখিব পাৰি খুলি নাচিব নোৱাৰি চোৱা মোৰ পাৰ্চনেলি এনেকুৱা লাগে যে এইটো একেবাৰে ভুল দুয়োজনৰ লগত ইজনে আনজনৰ সৈতে তুলনা কৰাটো একেবাৰে ভাল কথা হোৱা নাই নিজৰ ঠাইত দুয়োজনে পাৰ্গত পাপনে যদি বাহিৰত গৈ কিনে অসমৰ নাম উজ্বলাইছে জুবিনে অসমত থাকি কিনে ইয়াৰ সংস্কৃতিৰ হৈ কাম কৰি গৈ আছে আৰু তোমালোকে কি ভাবা তোমালোকে যে এইবোৰ যে শ্বেয়াৰ কৰি আছা সেইবোৰ চাই কিনে তেওঁলোকৰ মাজত কিবা বিভেদৰ সৃষ্টি হ'ব নেকি না সেয়া কেতিয়াও নহয় হয়তো দুদিন পিছত চাবা দুয়োজনে মিলি একেলগে এলবাম এখন ওলাই বহি আছে ঠিক আছে চেলিব্ৰিটি এজনে কিবা ভুল মন্তব্য দিছে কিবা কৰিছে তুমি তাক লৈ সমালোচনা কৰিছা বাছ কাহিনী তাতে খতম হৈ যাব লাগে কিন্তু একদম যে এটা মানে টক্সিক এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়ে কিয় মানে কি প্ৰমাণ কৰিব খোজা তাৰ পৰা তোমালোকে মেবি এইটো ভিডিঅ' চোৱাৰ পিছত কিছুমান মানুহে আহি কিনে কমেণ্ট ছেকশ্যনত মোক গালি পাৰিব পাৰে বাট অনেষ্টলি আই ডোণ্ট কেয়াৰ আৰু যিসকলে মোৰ এই মন্তব্যক লৈ এগ্ৰী কৰা তেওঁলোকে ভিডিঅ'টো লাইক কৰিবা আৰু যদি তোমালোকৰ কিবা মতামত আছে কমেণ্ট ছেকশ্যনত একদম মন খুলি কিনে কমেণ্ট কৰা আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বেল আইকনটোও টিপি দিবা চ' আজিলৈকে মানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই